হেল্ল' কণমানি ভাইটি ভণ্টিসকল, আমাৰ অকণিচৰা চেনেলটোলৈ স্বাগতম জনাইছোঁ। আমি আজি তোমালোকলৈ আনিছোঁ এটা নতুন সাধু। সাধুটোৰ নাম হ'ল টেঙা আঙুৰ। বহু দিনৰ আগৰ কথা। এখন হাবিত এটা শিয়ালে বসবাস কৰি আছিল। তাৰ নাম আছিল টম। তেওঁৰ গাটো বৰ বেয়া লাগি আছিল। বেয়া লাগি থকাৰ বাবে তেওঁ খাদ্য বিচাৰি কলৈকো যাব পৰা নাছিল। তাৰ বহুত ভোক লাগিছিল। তেওঁ হাবিৰ ওচৰতে থকা এখন গাঁৱত কিবা খোৱা বস্তু পোৱা যাব নেকি বুলি ভাবি গাঁওখনলৈ যাবলৈ ধৰিলে। আহা, ইমান ভোক লাগিছে, ক'তো একো বিচাৰিয়ে পোৱা নাই। আজিও ভোকতে থাকিব লাগিব যেন পাইছোহে। আৰু অলপ আগলৈ গৈ চাওঁচোন, কিজানিবা কিবা অলপ খাবলৈ পাওঁৱে। হৌৱা, সেই মানুহ ঘৰৰ পিছফালে হাঁহ কুকুৰা আছে নেকি? অলপ ওচৰৰ পৰা চাওঁগৈচোন। তেনেকৈ কৈয়ে টমে মানুহ ঘৰৰ পিছফালে পালেগৈ। তেওঁ মানুহ ঘৰৰ বাৰীৰ মাজত এজোপা আঙুৰ গছ দেখা পালে। এইজোপাচোন আঙুৰৰ গছ। মজা মজা, আজি মই আঙুৰ খাম। ইমান ধুনীয়া আঙুৰবোৰ, মোৰ একেবাৰে জিভাৰ পানী পৰি গৈছে অ'। পিছে আঙুৰবোৰ ইমান ওপৰত আছে, মই কেনেকৈ আঙুৰবিলাক পাৰিম? ইমান মজা আঙুৰবিলাক খাবলৈ অলপতো কষ্ট কৰিব লাগিবই দেচোন। দে, অলপ জাপ মাৰি চেষ্টা কৰোঁ। এনেকৈয়ে শিয়ালটোৱে ভালেকেইবাৰ জাপ মাৰিলে। তেওঁ বহুত কষ্ট কৰিও এটাও আঙুৰ পাৰিব নোৱাৰিলে। কি কৰা যায়, আৰু এবাৰ চেষ্টা কৰোচোন। এনেকৈয়ে পুনৰ আকৌ জাপ মাৰিলে, কিন্তু এটা আঙুৰো পাৰি খাব নোৱাৰিলে। হায় হায়, ইমান কষ্ট কৰিও আঙুৰ এটা খাব নাপালোঁ দেই। মিছাতে ইমান কষ্ট কৰিলোঁ। আঙুৰবোৰ কিজান ভাল নহয়। এই আঙুৰবোৰ টেঙা কিজান। হয় হয়, এইবোৰ আঙুৰ টেঙাই হয়। সেই এনেকুৱা টেঙা আঙুৰ কোনে খায়? নেখাওঁ যা এনে টেঙা আঙুৰ দেই। ইমান জাপ মাৰি ইমান কষ্ট কৰি টেঙা আঙুৰ খায় নেকি? তাতকৈ মই এই হাবিৰ মাজতে কিবা পাওঁ নেকি বিচাৰোঁগৈ। এনেই ইমান সময় নষ্ট কৰিলোঁ টেঙা আঙুৰৰ লগত। এনেকৈ কৈয়ে টমে আঙুৰ খোৱা সপোন বাদ দি আঙুৰখিনি গালি পাৰি উঠ-মুখ চেলেকি সি হাবিৰ ফালে ঘূৰি আহিল। এই সাধুটোৰ পৰা এইটোৱে বুজিলোঁ যে নিজৰ এলেহুৱা স্বভাৱৰ বাবে কোনো চেষ্টা নকৰাকৈ ভাল ফল নাপাওঁ। ভাল ফল নাপালেও আমি আনক দোষ দিব নালাগে। মৰমৰ ভাইটি ভণ্টিসকল, ভিডিঅ'টো যদি চাই ভাল পালা লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।